জপেয়া গাঁও পঞ্চায়ত সিজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তৰ্গত এইখন পঞ্চায়ত আৰু বৰৈচালা গাঁৱত আমি উপস্থিত আছোঁ। আপোনালোকে জানে যোৱা 3 দিন আগৰ পৰা যি ধৰণে নেৰানেপেৰা বৰষুণ দিছিলে, এই বৰষুণৰ ফলত মানাহ নদীৰ ভয়াৱহ বাৰণী পানীয়ে 1 ঘণ্টাৰ ভিতৰত এই অঞ্চলৰ প্ৰায় 25ৰ পৰা 30টা পৰিয়াল মানাহ নদীৰ বুকুত যা গৈছে। আৰু এই পৰিয়ালকেইটা এনেকুৱাভাৱে যা গৈছে যে তেওঁলোকে ঘৰৰ পৰা ওলোৱাৰ সময় পোৱা নাছিলে। ৰাইজৰ সহযোগত যদি এই পৰিয়ালকেইটাক ওলোৱাৰ ব্যৱস্থা নকৰিলেহেঁতেন তেনেহ'লে এই পৰিয়ালকেইটাও কিন্তু আজি মৃত্যুৰ মুখত পৰিলেহেঁতেন। তেনেকুৱা এটা ভয়াৱহ পৰিস্থিতিৰ মাজত 1 ঘণ্টাৰ ভিতৰত এই অঞ্চল তছনছ হৈ যোৱাৰ পিছত বঙাইগাঁও জিলাৰ উপায়ুক্ত ডাঙৰীয়া বা অভয়পুৰী মহকুমা ডিপটি ডাঙৰীয়াই আজিলৈকে এই অঞ্চলত এই পৰিয়ালকেইটাৰ এটা খবৰ ল'বলৈ নোহোৱাৰ কাৰণে আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। আমি আগৰ পৰাই দেখিছোঁ যে COVID-19 লকডাউন হোৱাৰ সময়ৰ পৰা বঙাইগাঁও জিলাৰ বিশেষকৈ অভয়পুৰী উত্তৰ সমষ্টি আৰু অভয়পুৰী মহকুমাৰ অন্তৰ্গত বিভিন্ন অঞ্চলত বানে ভয়াৱহ তাণ্ডৱ সৃষ্টি কৰাৰ পিছতো কিন্তু মহকুমা প্ৰশাসন বা জিলা উপায়ুক্ত ডাঙৰীয়ানী তেওঁ AC ৰুমৰ পৰা ওলাই আহি দুৰ্গত ৰাইজৰ কাষত থিয় হোৱাৰ তেওঁলোকৰ সময় হোৱা নাই। গতিকে এই ক্ষেত্ৰত আমি দেখিছোঁ জিলা উপায়ুক্তৰ হেমাহিৰ বাবেও আজি বহু অঞ্চল য'ত ৰক্ষণাবেক্ষণ দিব পৰা গ'লহেঁতেন, য'ত বহু মানুহৰ ঘৰ বাৰী ৰক্ষা কৰিব পৰা গ'লহেঁতেন, কিন্তু ৰক্ষা কৰিব পৰা নগ'ল। তাৰ কাৰণে আমি জিলা উপায়ুক্ত ডাঙৰীয়াক আমি গৰিহণা দিছোঁ। জনপ্ৰতিনিধিসকল সম্পূৰ্ণৰূপে বিফল হৈছে। মই বিশেষকৈ সাংসদ ডাঙৰীয়াক মই অনুৰোধ জনাম যে সাংসদ পুঁজিৰ পৰা হ'লেও এইবাৰ যিহেতু এই অঞ্চলবিলাক একে ভয়াৱহ পৰিৱেশৰ সৃষ্টি কৰিছে, সাংসদ ডাঙৰীয়া এই অঞ্চলবিলাকত নিজে জানে, তেওঁ আহি অন্ততঃ এই অঞ্চলবিলাকৰ এতিয়া স্কুল আমাৰ ইয়াত আছে, মাদ্ৰাছা আছে, ফিল্ড আছে, এইবিলাক যদি গুচি যায়, স্কুল বিশেষকৈ যদি স্কুলসমূহ যদি গুচি যায় তেনেহ'লে এই অঞ্চলৰ পঢ়া শুনাৰ ক্ষেত্ৰত এটা অন্ধকাৰ নামি আহিব। গতিকে তেনে ক্ষেত্ৰত এই অঞ্চলবিলাক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে মই আমাৰ MP ডাঙৰীয়াক অনুৰোধ জনাইছোঁ আৰু জিলা উপায়ুক্ত ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ, যদি বঙাইগাঁও জিলাৰ উপায়ুক্ত হয় বঙাইগাঁও জিলাৰ দুৰ্গত ৰাইজৰ কাষত থিয় হ'বৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু তেওঁ যদি কোনো ধৰণৰ ব্যৱস্থা এই অঞ্চলবিলাকক ৰক্ষণাবেক্ষণৰ কাৰণে নকৰে, বঙাইগাঁও জিলা উপায়ুক্তৰ বিৰুদ্ধে বা জনপ্ৰতিনিধিসকলৰ বিৰুদ্ধে ব্যাপক গণ আন্দোলনৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিম।